বিশ্বনাথৰ দাহাতাৰত সদৌ অসম গড় সমাজৰ বিশ্বনাথ জিলা সমিতিৰ আহ্বান কৰ্মে গড় সমাজৰ প্ৰতিনিধিত্বমূলক সভাৰ বিশেষ অধিৱেশনখন বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি অনুষ্ঠিত হৈ যায়। পুৱা ৮মান বজাৰ পৰা আৰম্ভ হোৱা সভাখনত পুৰোহিত ৰাজেশ মাৰাকাৰৰ দ্বাৰা আদি গুৰু পাশান্তি পাৰি কুপাৰ লিংগ পূজা অৰ্চনা কৰা হয়। তাৰ পাছতে বাৰাদেও পূজা বন্দনা সম্পন্ন হোৱাৰ পাছত বিশ্বনাথ জিলা গড় সমাজৰ সভাপতি হৰেণ পাউলে মূল অনুষ্ঠানত পতাকা উত্তোলন কৰে। সদৌ অসম গড়বানা ছাত্ৰ সন্থা আৰু সদৌ অসম গড়বানা যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য পৰ্যবেক্ষণত বিশ্বনাথ জিলা প্ৰতিনিধিত্বমূলক সভাখনত সদৌ অসম গড়বানা ছাত্ৰ সন্থা আৰু সদৌ অসম গড়বানা যুৱ পৰিষদৰ বিশ্বনাথ জিলা সমিতিখন গঠন কৰে। মূল সভাতে সৰ্বভাৰতীয় প্ৰেক্ষাপটত আৰু গড় সমাজৰ ভূমিকা সম্পৰ্কে আলোকপাত কৰা হয়। নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে সদৌ অসম গড়বানা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি গংগাৰাম নেতাকে ধৰি গড়বানা সাহিত্য সভা আৰু সদৌ অসম গড়বানা যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলে। সন্ধিয়া ভাগত সাংস্কৃতিক অনুষ্ঠানত গড় সমাজৰ নৃত্য গীত পৰিৱেশন কৰে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰায় সহস্ৰাধিক লোক উপস্থিত থাকে। অসমৰ গণ সমাজক প্ৰথমে সেৱা জোহাৰ জনাইছোঁ আৰু আজি গণবানা সাহিত্য সভা সদৌ অসম গড়বানা ছাত্ৰ সন্থা আৰু সদৌ অসম গড়বানা যুৱ পৰিষদ আৰু বিশ্বনাথ জিলাৰ সদৌ অসম গড় সমাজৰ আহ্বানত আজি বিশ্বনাথত জাতীয় অভিৱৰ্তন তথা সদৌ অসম গড়বানা ছাত্ৰ সন্থা আৰু যুৱ পৰিষদৰ জিলা সমিতি গঠনৰ যি কাৰ্যসূচী আৰু এই কাৰ্যসূচীত পোনপ্ৰথমে ভাগ লৈ খুব আনন্দিত হৈছোঁ। আৰু আমি আজি গড়বানা ছাত্ৰ সন্থা আৰু যুৱ পৰিষদ যি সংগঠন সেইটো জিলা ভিত্তিত আমি গঠন কৰিম আৰু এই সংগঠনকেইটাৰ আগন্তুক দিনত গণ সমাজৰ সৰ্বাংগীন উন্নতিৰ হকে শিক্ষা অৰ্থনীতিকে ধৰি সকলো দিশত উন্নতিৰ কাৰণে আমি সকলো ধৰণৰ যিকোনো প্ৰক্ৰিয়াৰে আমি আমাৰ অসমত থকা বসবাস কৰা গণ সমাজৰ সকলো দিশত আমি কেনেকৈ উন্নয়ন কৰিব পাৰোঁ, কেনেকৈ প্ৰগতি কৰিব পাৰোঁ, সেই দিশত আমি আপোচবিহীনভাৱে আমি চৰকাৰৰ লগত আলোচনা বিলোচনাৰ মাধ্যমত আজি দিছপুৰৰ পৰা দিল্লীলৈকে যেতিয়াই নহওক যিকোনো মুহূৰ্ততে নহয় আমি মেমৰেণ্ডম দ্বাৰা হওক প্ৰতিবাদী হওক কোনো মানে প্ৰক্ৰিয়া হওক মানে গণতান্ত্ৰিক হিচাপে আমি আন্দোলন কৰি যাম আপোচবিহীনভাৱে। আৰু আমাৰ অসমত থকা গণসকলৰ মানে যিখিনি প্ৰাপ্য অধিকাৰ আজি কংগ্ৰেছ দিনৰ পৰাই আজি বিজেপি চৰকাৰ দিনলৈকে যি বঞ্চিত কৰি ৰাখিছে সেই বঞ্চিতৰ পৰা আমাক প্ৰাপ্য অধিকাৰটো আমি সাব্যস্ত কৰিবৰ কাৰণে সদৌ অসম গণবানা ছাত্ৰ সন্থা আৰু সদৌ অসম গণবানা যুৱ পৰিষদ আজি বিশ্বনাথ জিলাত আমি কমিটি গঠন কৰিম। তাৰ লগতে আজি সংগতি ৰাখি সদৌ অসম গড় সমাজৰ কলা সংস্কৃতি ভাষা আজি জীয়াই ৰাখিবৰ কাৰণে আজি এই সংগঠনকেইটা আপোচবিহীনভাৱে কাম কৰি যাব আৰু সকলো সহায় সহযোগ আজি অসমৰ গণ সমাজে সকলোৱে সহায় সহযোগিতা কৰিব বুলি মোৰ আহ্বান। ঠিক আছে।